Chickpeas blog YouTube channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আহিছো আপোনালোকৰ মাজলৈ এটা সৰু সিম্পল ৰেচিপি লৈ ৰেচিপিটো বনিবলৈ গৈছে কাঠফুলাৰ এখন তৰকাৰী আৰু আপোনালোকে মোৰ এই ৰেচিপিটো ধুনিয়াকৈ চাই লওক আৰু ধুনিয়াকৈ ফ্যামিলিক নিজৰ লগতে ফ্যামিলিক এখাজ ধুনিয়াকৈ খুৱাও আৰু বেছি দেৰি নকৰি মোৰ এই সিম্পল তৰকাৰীখনলৈ আগবাঢ়ো আহক তেন্তে বলক এইফালে অলপমান মই বুট বইল কৰি লৈ লৈছো আৰু বইল কৰোতে মই ইয়াতে অলপমান হালধি দিছিলো আৰু এইফালে কাঠফুলা বইল কৰি লৈছিলো এইখিনি কিন্তু এক্সট্ৰাকে বইল কৰিছিলো এইফালে লৈছো বিলাহী এইফালে পিয়াজ এইফালে বইল কৰা আলু আৰু এইফালে খুন্দি লোৱা আদা নহৰু এইবাৰ গেছৰ ওপৰত কেৰাহীখন পাতি লৈছো আৰু কেৰাহীটো গৰম হ'বলৈ দিয়াৰ পাছতে মই জোখমতে অলপমান তেল দি লৈছো কেৰাহীৰ তেল গৰম হৈ গ'ল এতিয়া ইয়াতে মই পিয়াজখিনি দি দিছো পিয়াজখিনি দি দিয়া পাছতে মই অলপমান উলট পালট কৰি লৈছো যাতে পিয়াজখিনি ধুনিয়াকৈ ভাজ খাই যায় এয়া গৈছে খুন্দি লোৱা আদা নহৰু আৰু এইখিনিও মই উলট পালট কৰি লৈছো যাতে ধুনিয়াকৈ হানমিহলি হৈ যায় এয়া গৈছে কাটি লোৱা বিলাহী আৰু হাতখন যেহেতু সাফা সেই কাৰণে মই হাতেৰে দি দিছো এয়া জোখমতে অলপমান নিমখ আৰু জোখমতে অলপমান হালধি অকণমান জ্বলা ৰঙা জলকীয়াৰ গুড়ি আকৌ উলট পালট কৰি লৈছো যাতে গোটেই বস্তুখিনি মিক্স হৈ যায় কাঠফুলাখিনি বইল কৰোতে যিখিনি পানী কাঠফুলাত সোমাই গৈছিলে আৰু সেইখিনি পানী এতিয়া মই উলিয়াই লৈছো বইল কৰাৰ পাছত এনেকৈ চেপি পানীখিনি উলিয়াই ল'লেহে খাবলৈ বহুত টেষ্টি হয় এয়া বইল কৰা বুটখিনি এতিয়া মই ইয়াতে দি দিছো আকৌ অলপমান উলট পালট কৰি লৈছো এয়া গৈছে বইল কৰা আলুখিনি এতিয়া যাব মেইন বস্তুটো আৰু টেষ্টি বস্তুটো হেয়া হৈছে মাছৰুম কাঠফুলা বহুতে বিভিন্ন ষ্টাইলত বনাই খায় আৰু ময়ো নাজানিছিলো যে এনেকৈ বনাই খাব পাৰি এতিয়া ইয়াতে অকণমান জ্বলা নিদিলে খাই ভাল নালাগিব সেইটো কাৰণে আমি জ্বলা খাওঁ আৰু সেই কাৰণে অকণমান জলকীয়া কাটি দি দিছো আৰু ইয়াতে অকণমান মছলা দি দিছো যাতে আৰু অকণমান টেষ্টি হৈ যায় খাবলৈ এয়া আলু বুট বইল কৰা পানীখিনি মই ৰাখি থৈছিলো আৰু সেইখিনি পানীয়ে এতিয়া মই ইয়াতে দি দিছো অৱশেষত মোৰ মাছৰুমৰ তৰকাৰীখন খাব পৰা হৈ গ'ল আৰু আপোনালোকে দেখিছে নহয় কি ধুনীয়া এটা ৰং হৈছে আৰু ৰংটোতেই ধৰিব পাৰিব যে খাবলৈ কিমান সোৱাদ হ'ব ধুনীয়াকৈ বাৰু বনাই লৈলো কিন্তু খাই দেখাবওতো লাগিব নহয় জানো এয়া মই ধুনীয়াকৈ ভাতকেইটা বাঢ়ি লৈছো আৰু খাবলৈ আৰম্ভ কৰি দিওঁ বুলি ভাবিছো আৰু এয়া প্ৰথম গৰা মই খাবলৈ লৈছো আৰু এয়া চাওকচোন মাছৰুমটো ইমান ধুনীয়াকৈ সিজিছে নহয় খাই বহুত টেষ্টি লাগিব